বন্ধুসকল, মিণ্টু ক্ৰিয়েশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, মই আজি আপোনালোকক কম মোবাইলৰ IMEI নম্বৰনো কি আৰু আপোনালোকে নিজৰ মোবাইলত IMEI নম্বৰ কেনেকৈ চেক কৰিব। যদি আপোনালোকে IMEI নম্বৰনো কি জানিব বিচাৰে তেনেহ'লে মোৰ এই ভিডিঅ'টো চাই থাকিব। মোৰ এই ভিডিঅ'টো চাই থাকিলে আপোনালোকে IMEI নম্বৰনো কি জানিব পাৰিব। তো ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আহক। বন্ধুসকল, আপোনালোকে যদি IMEI নম্বৰ কোনটো নাজানে, এইটো হৈছে IMEI নম্বৰ। এইটো হৈছে IMEI নম্বৰ আপোনালোকে দেখিবলৈ পাইছে। IMEI ফুল ফৰ্ম হৈছে ইণ্টাৰনেশ্যনেল মোবাইল ইকুইপমেণ্ট আইডেণ্টিটি। ইয়াক মোবাইলৰ আইডেণ্টিটি বুলিও ক'ব পাৰোঁ। প্ৰতিটো মোবাইলৰ IMEI নম্বৰ ভিন্ন ভিন্ন হয় আৰু মোবাইল ফোন প্ৰস্তুত কৰা কোম্পানীৰ হাতত আপোনাৰ এই IMEI নম্বৰটো থাকে। মানে আপোনাৰ মোবাইলটো যদি চেমচাঙৰ হয় তেতিয়া চেমচাং কোম্পানীৰ হাতত আপোনাৰ মোবাইলৰ সকলো তথ্য থাকে এই IMEI নম্বৰটোৰ সহায়ত। যদি আপোনাৰ মোবাইলত IMEI নম্বৰ নাথাকে তেনেহ'লে জানিব যে আপোনাৰ মোবাইলটো নকল মোবাইল, নকল স্মাৰ্টফোন। আৰু যদি আপোনাৰ মোবাইলটো কেতিয়াবা হেৰায় তেতিয়া পুলিচে আপোনাৰ মোবাইলটো এই IMEI নম্বৰটোৰ সহায়তে চেক কৰে। আৰু যদি আপোনাৰ মোবাইলটো কেতিয়াবা বেয়া হয়, কাষ্টমাৰ কেয়াৰক গ'লে তেতিয়া কাষ্টমাৰ কেয়াৰে আপোনাৰ মোবাইলটো খুলি আপোনাৰ মোবাইলটোৰ ভিতৰত থকা IMEI নম্বৰটো চেক কৰে আৰু মোবাইলৰ সকলো তথ্য সংগ্ৰহ কৰে। মানে মোবাইলটোৰ ৱাৰেণ্টি কিমান তাৰিখে কিনা হৈছে এলাখান সকলো সংগ্ৰহ কৰে। এতিয়া আপোনালোকক যদি চাব বিচাৰে IMEI নম্বৰ কেনেকৈ চেক কৰিব নিজৰ মোবাইলত আৰু IMEI নম্বৰ আছেনে নাই কেনেকৈ চেক কৰিব, তেতিয়াহ'লে প্ৰথমতে আপোনালোকে *#06# ক্লিক কৰিব। তাৰপিছত এনেকৈ দুটা নম্বৰ আহিব। এই দুটা হৈছে আপোনালোকৰ IMEI নম্বৰ। যদি নাই, আপুনি জানিব যে আপোনাৰ মোবাইলটো নকল মোবাইল বা নকল স্মাৰ্টফোন। আৰু এবাৰ কৈ দিছোঁ, *#06# ক্লিক কৰিব আৰু এনেকৈ দুটা IMEI নম্বৰ আহিব। আৰু প্ৰত্যেকটো মোবাইলৰ IMEI নম্বৰ ভিন্ন ভিন্ন হয়। তো এইখিনি কথাৰে আপোনালোকৰ ভিডিঅ' অলপ কিবা জ্ঞান দিব পাৰিছে। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব।